এটি 15 বছৰীয়া এটা সপোন আজি সপোন হৈয়ে ৰ'ল। এইবাৰৰ T20 বিশ্বকাপৰ পৰা ভাৰতীয় দলটি বাহিৰ হ'ল। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। 2007 চনতেই পোনপ্ৰথমবাৰৰ বাবে T20 বিশ্বকাপৰ খিতাপ জিকা ভাৰতীয় দলটিয়ে আজি 2022 চনৰ T20 বিশ্বকাপৰ পৰা বিদায় মাগিলে চকুত চকু পানী লৈ। আৰু আজিৰ খেলখনত হাৰ্দিক পাণ্ডিয়াই আমাৰ ভাৰতৰ হৈ অলপ ভাল বেটিং কৰা দেখা গ'ল। আৰু আজিৰ ভিডিঅ'টো হাৰ্দিক পাণ্ডিয়াৰ বাবে এটা লাইক হ'ব লাগে, লগতে এনেকুৱা ধৰণৰ খবৰ বাতৰিৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু আজিৰ খেলখনৰ বিষয়েনো মই কি ক'ম, বিশেষকৈ ইমান ক'বলগীয়া নাই। আপোনালোকে হয়তো গম পাইছেই যে আমাৰ ভাৰতীয় দলটি 10 উইকেটত ইংলেণ্ডৰ হাতত পৰাজিত হ'বলগীয়াৰ সন্মুখীন হৈছে। আৰু খেলখন আজি প্ৰথম আৰম্ভ হওঁতেই মই অলপ গম পাইছিলোঁ, যেতিয়া ইংলেণ্ড দলৰ অধিনায়ক জছ বাটলাৰে টছত জিকি ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই সিদ্ধান্তটো লওঁতেই মই গম পাইছিলোঁ যে আমাৰ ভাৰতীয় দলটি হয়তো আজি খেলখনত তেওঁলোকে সহজতে জয়লাভ কৰিব নোৱাৰিব। কিন্তু মই ভবা নাছিলোঁ যে এনেকৈ ভাৰতীয় দলটি আজি পৰাজিত হ'ব। কিন্তু যি হৈ গ'ল আপোনালোকেও দেখিলেই, 10 উইকেটত ভাৰতীয় দলটি পৰাজিত হ'বলগীয়াৰ সন্মুখীন হৈছে। প্ৰথমতে আজি ভাৰতৰ হৈ অপেনিং কৰিবলৈ আহে ৰাহুল আৰু ৰোহিতে, আৰু দুইজনে ইমান ভাল খেলিব নোৱাৰিলে। ৰাহুলে 5টা বলত 5 ৰান মাৰি আউট হয়। আৰু ৰাহুলৰ পৰা বহুত আশা কৰা হৈছিল, আৰু তেখেতে আজি আশাত চেঁচা পানী ঢালিছে বুলিয়েই ক'ব লাগিব। আৰু দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ পৰা অলপ আশা কৰা হৈছিল, কিন্তু তেখেতে এদিনীয়া খেলি গৈছে, 28টা বলত 27 ৰান মাৰিছে। ইয়াৰ পাছতেই বিৰাট কোহলি আহে। বিৰাট কোহলিয়ে 40টা বলত 50 ৰান মাৰে। আৰু বিৰাট কোহলি আজি ভালেই খেলিছে বুলি ক'ব লাগিব। যিটো সময়ত ৰোহিত ৰাহুল আউট হৈ গুচি গৈছিল, সেইটো সময়ত তেওঁ খেলখন ধৰি ৰাখে। ইয়াৰ পাছতে সূৰ্য কুমাৰ যাদৱ আহে। তেখেতে 10টা বলত 14 ৰান মাৰে। এখেতৰ পৰাও বহুত আশা কৰা হৈছিল, তেখেতে কিন্তু সেই কামটো কৰিব নোৱাৰিলে। ইয়াৰ পাছতে হাৰ্দিক পাণ্ডিয়া আহে। হাৰ্দিক পাণ্ডিয়াক আজি আমি প্ৰশংসাৰে বচাব লাগিব। হাৰ্দিক পাণ্ডিয়াই যদি আজি অৰ্ধশতক নমৰাহেঁতেন হয়তো ইণ্ডিয়াই আজি 120-30 ৰানতে হয়তো খেল তেওঁলোকে সামৰি দিলে হয়। আৰু ইয়াৰ পাছতে ঋষভ পন্ত আহে। ঋষভ পন্তে 4টা বলত 6 ৰান মাৰে। আৰু নিৰ্ধাৰিত 20 অভাৰত ভাৰতীয় দলটিয়ে 169 ৰানৰ এটা সন্মানজনক স্ক'ৰ বান্ধি দিয়ে যদিও, কিন্তু ইংলেণ্ডৰ দলটিয়ে ইমানেই বেছি ভাল প্ৰদৰ্শন কৰিলে, বিশেষকৈ জছ বাটলাৰ দলৰ অধিনায়ক এলেক্স হিলছ তেখেতেও খুব ভাল খেলিলে। আৰু অৱশেষত ইংলেণ্ডৰ দলটিয়ে 16 অভাৰতে খেলখনত 10 উইকেটত জয়লাভ কৰিবলৈ সক্ষম হৈছে। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।